Rani Roopmati Mahal, Madhavgarh. পৰিৱেশটো এবাৰ দেখুৱাইছোঁ। এইটো ৰাণী ৰূপমতী মাহাল, মাধৱগড়। ওপৰত তালৈকে যাম এতিয়া, আহক চাই থাকক। মাধৱগড়, আজিৰ মাণ্ডু, ৰূপমতী মাহাল, এই বস্তুকেইটা দেখুৱাই আছোঁ চব। এই জেগাডোখৰ হৈছে ৰূপমতী মাহাল, মাধৱগড়। আজিৰ তাৰিখত তাক মাণ্ডু বুলি কৈ আছে। সন্মুখৰ এই দুৰ্গ ৰূপমতী মাহালৰ পৰ্যায়ক্ৰমে দেখুৱাই দেখুৱাই গৈ থাকিম, চাই থাকিব। এইটো ৰূপমতী মহল। প্ৰথমতে উঠি ষ্টেপ, সেই তলৰ পৰা ষ্টেপত আহিলোঁ, আহি এনেকৈ দি উঠাই এইফাল দি এনেকৈ দি উঠি এইখিনি পালোঁহি। এই পৰিৱেশটো এবাৰ দেখুৱাইছোঁ, পাৰ্টটো চাব পাৰিব। আমি এতিয়া ভিতৰলৈ সোমাইছোঁ লাহে লাহে। ভিতৰটো একে এইটো ৰাণী ৰূপমতী মাহাল। ৰাণী ৰূপমতী মাহালত ক'ত কেনেকৈ কি যায় দেখুৱাই আছোঁ। এইফালে বাদুলি, এই বাদুলি লগি আছোঁ চাওক, সেই চুঙা বাদুলি। ৰাণী মহলৰ ৰূপমতী মহলৰ ওপৰ পাৰ্টটো বৰ্তমান এইখিনি অংশই আছে। ওপৰ পাৰ্টটো দেখুৱাই আছোঁ এইফালৰ পৰা। গাৰ্ডেন, আৰু ভিতৰটো সেই সময়ত কি ধৰণৰ কাৰিকৰী আছিল সেইটো চাওক। যেন আমাৰ তলাতল ঘৰটোৱেই হয়নে বাৰু? দেখাত যেন আমাৰ তলাতল ঘৰ, তলাতল ঘৰতকৈ এই য'তবিলাক অলপ অলপ ওখ ডাঙৰ তেনেকুৱা নিচিনাই হৈছে। তাৰ লগত অলপ মিল থকা নিচিনা লগা নাই নে ওপৰটো আৰু ভিতৰটো? এইফালে আকৌ এক্সিট, আৰু সেইখন সেই দূৰত মাণ্ডু চহৰ। কিমান তলত আছে চাওক মাণ্ডু চহৰখন। তাৰপিছত এইটোত গীত কৰা বন্ধ কৰা আছে। ওপৰৰ মহললৈ উঠি যোৱাৰ যিটো চিৰি, ওপৰ মহল উঠি যোৱাৰ যিটো চিৰি ছিষ্টেম আছে, একেবাৰে ঠেক চিৰি, আৰু এইটো কোনো ধৰণৰ ফটকৈ ধৰিবই নোৱাৰি। তাল যে উঠি যাবলৈ সেইখিনিতে চিৰিৰ ব্যৱস্থা কৰা আছে। এই গেপটো দেখিছেনে? ফটককৈ উঠি গ'লে সেইফাল যে বাট ওপৰলৈ উঠি যাব পাৰি, সেইটো সেই গেপটোত যে ওপৰলৈ উঠিব পৰাৰ ব্যৱস্থা ৰাখিছে, সেইটো কোনো গমেই নাপায়। তেনেকুৱা এৰিয়াটো সেই মাধৱগড় এৰিয়া যিটো, এতিয়া তলত গাঁও আছে বিভিন্ন দূৰত, বহুত ওখ যিহেতু এইবোৰ গাঁও ঘৰ। এই পৰিৱেশটো ওলাই আছে আৰু খাব পাৰিম। এইটো চাওক দেখিছেনে? এইটো এটা এক্সিট। তললৈ সোমাই যোৱা, তলতো বেলেগ কিবা কিবি আছে, সেইটো দেখুৱাই আছোঁ। তলত যি কি আছে সেইটো আপোনাক দেখাম, আপুনি চাব পাৰিব, চাই থাকিব। তলত কি আছে সেই দেখাই দিম। এই সমান জেগাৰ পৰা ভিতৰলৈ গৈ আপুনি এটা পটককৈ যাব পাৰিব। এইটো হ'ল সুৰংগ। ইয়াত এখন জেল আছে, মই জেলখনো দেখাই আছোঁ। আহক এইফালে যাব পাৰিছে, দেখিছেনে? এইটো আছে সুৰংগৰ শেষৰ নাটকখন যে আপোনালোকে চাইছিলে, শুনিছিলে, সেই সুৰংগইদি আহি এনেকৈ সুৰংগ দেখিছেনে? ইয়াতো সেইখন জেল দেখিছেনে? জেলখানা চাওক, সেয়া হ'ল জেল। ইয়াতে সেই সময়ত কোনোবাই দোষী সাব্যস্ত হ'লে সেই দোষীক আনি এই জেলতে ভৰাই থৈছে। জেল মানে একেবাৰে এই দটোত এফালৰ পৰা চিৰিদি নমাই দিয়াৰ পিছত আৰু ইয়াতে তেওঁক সোমাই দিয়া হয়, আৰু তাৰ পৰা ওপৰলৈ বগাই উঠি আহিব কোনো নোৱাৰে। এইটো ৰাণী ৰূপমতী মহলত এই জেলখানাটো আছে। এইফালেও আছে সুৰংগৰ ভিতৰলৈ যাব পৰা, কিন্তু এতিয়া সদ্যহতে বন্ধ কৰি থৈছে। তাৰপিছত এনেকৈ ঘূৰাই আমি আকৌ জেলখানাৰ পৰা এনেকৈ দি বাহিৰলৈ ওলাই আহিব পাৰি। খুব ধুনীয়াকৈ আমি বাহিৰলৈ ওলাই আহিলোঁ। এইটো হ'ল ৰাণী ৰূপমতী মহল। এইটো মহল আছিল। বাঘ বাহাদুৰ মহলত আহি হাজিৰ হৈছোঁ। এতিয়া বাঘ বাহাদুৰ মহলটো দেখাব বিচাৰিছোঁ। এইটো বাঘ বাহাদুৰ পেলেচ, সন্মুখত বাঘ বাহাদুৰ পেলেচ, আৰু ভিতৰলৈ এণ্ট্ৰি হৈ গৈ আছোঁ। এনেকৈ ভিতৰলৈ গৈ থাকিম।
পেলেচৰ ষ্টেপত ভৰি দিছোঁ আৰু এণ্ট্ৰি হৈ লাহে 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 আৰু ভিতৰটো দেখুৱাইছোঁ। এইটো চাওক, এই বাঘ বাহাদুৰ পেলেচ। ভিতৰলৈ সোমাইছোঁ। বাঘ বাহাদুৰ পেলেচৰ এনেকুৱা ইয়াত ছিকিউৰিটিবিলাক থকাৰ কাৰণে ব্যৱস্থা থাকে চাগে পৰিৱেশটো। আৰু এইটো ভিতৰ বাঘ বাহাদুৰ মহলৰ পৰা ৰাণী ৰূপমতীৰ মহলটো সেইখিনিলৈকে খুব ধুনীয়াকৈ দেখি থাকে। সেই পৰিৱেশটো এবাৰ দেখুৱাই দিলোঁ, বাঘ বাহাদুৰ মহলৰ পৰিৱেশটো। এইটো ৰাস্তা, এখন গাৰ্ডেন, কি ধুনীয়া পৰিৱেশত গৈ আছে। এইটো বাঘ বাহাদুৰ মহলৰ বাহিৰ পাৰ্টটো এনেকৈ, আৰু তাৰপিছত আমি ভিতৰলৈ গৈ থাকিম। এইটো হ'ল বাঘ বাহাদুৰ মহলৰ ভিতৰ পাৰ্ট। এইটো ৰাণী ৰূপমতী মহলৰ ওচৰতে আছে। এইটো হ'ল বাঘ বাহাদুৰ মহল। আৰু হয়তো তেনেকুৱা কিবা আছিল। আৰু ইয়াৰ পৰা সেইকাৰণে দেখাব আহিলোঁ, এইখন বাগিচা আছিল আৰু বাগিচাৰ পৰা সেই সৌ দূৰত আছিল ৰাণী ৰূপমতী মহলটো। বাঘ বাহাদুৰ মহলৰ পৰা ৰাণী ৰূপমতী মহলটো দূৰৰ পৰা দেখি থাকে। এইটো হ'ল ৰাণী ৰূপমতী মহলৰ পৰিৱেশটো দেখুৱালোঁ। আৰু সেই ভিতৰটো আৰু এটা বস্তু দেখাই আছোঁ, বাঘ বাহাদুৰৰ যিটো মহল বা যিটো পেলেচ, সেই পেলেচটো খুব সুন্দৰকৈ দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক, পেলেচৰ ভিতৰত আমি গৈ আছোঁ। খুব চাবলগীয়া, খুব ডাঙৰ আৰু খুব আহল বহল। বতাহৰ হয়তো এইটো চাগে নিশ্চয় এটা খোৱাৰ ৰুমে হ'ব। এইটো এটা দেখাইছোঁ। এইটো তিনিওফালে বন্ধ আছে, এফালেহে আছে। আৰু এইখন খিৰিকী, বতাহ আহিবৰ কাৰণে ধুনীয়া ব্যৱস্থা। খালি শব্দটো ইক' হৈ যায় ইয়াত। বাঘ বাহাদুৰৰ চুইমিং পুল, এইটো চাওক, তেওঁৰ সেইটো চুইমিং পুল দেখিছেনে? সেই চুইমিং পুল দেখাইছোঁ, বাঘ বাহাদুৰৰ চুইমিং পুল। বাঘ বাহাদুৰৰ চুইমিং পুলটো দেখাই আছোঁ। সেইটো চুইমিং পুল তলত সুন্দৰকৈ কিবা চুইমিং পুল, পানী ধুনীয়া গা চা ধুব পৰা, তলটো ফ্ল'ৰ কৰা, এটা খুব সুন্দৰ ব্যৱস্থা আছিল। হ'ব, সেই পেটটো চাগে মছজিদ হ'ব। সেই পাৰ্টটো মছজিদে বনোৱা আছিলে। তাত যিটো দেখা গৈছে, এটা মছজিদ, সেইটো মছজিদে বনাই থৈছে। আৰু ওপৰলৈ যাবলৈ ছিকিউৰিটি ব্যৱস্থা থকা জেগা যাবলৈতো নিদিয়ে, সেইটো গেটবিলাক বন্ধ হৈ আছে, সেইটো যাবলৈ নিদিয়ে। আৰু এটা বস্তু দেখাব পাৰি যে বৰষুণৰ পানী বা সেই সময়ত যিটো ড্ৰেইনেজ ছিষ্টেম এওঁলোকৰ কি ধুনীয়াকৈ আছিলে, পানীবিলাক আহিবৰ কাৰণে সেই এনেকৈ দি ড্ৰেইনেদি আহিছিল। ড্ৰেইনছত এই খালেদি নলাই দি আহি ইয়াত চুইমিং পুলত পানীটো পৰিছিল সেই টাইমত। সেইটো ক'ৰ পৰা আহিছিল, ভিতৰৰ চ'ৰ্চবিলাকতো এতিয়া গম পোৱা, তথাপি ইমান ধুনীয়াকৈ কৰা আছে। তাৰ যিটো ষ্টাৰ্টিং পইণ্ট এবাৰ দেখাই দিছোঁ। ড্ৰেইনেদি এই ৰাস্তাটোৱেদি পানী অহা ৰাস্তা, এই নলাটোৱেদি এনেকৈ পানী এনেকৈ আহে তালৈ ওপৰৰ পৰা ক'ৰ পৰা সেই ৰাস্তাটো এনেকৈ দি গৈ পানী অহা ৰাস্তা। এইটো চব এইফালেদি পানী আহিছিল, আৰু এইফালে পানী এনেকৈ ওলাই আহি আৰু তেওঁলোকৰ তলতে, এইটো তেওঁলোকৰ পাইপ ছিষ্টেম। এইটো চাগে তেওঁলোকৰ এইটো খোকোলা আছে, পাইপ ছিষ্টেম। এই ভিতৰেদি পাইপ আহিছিল, পাইপেদি আহি ইয়াত তেওঁলোকৰ পানীৰ ব্যৱস্থা আছিলে। এইটো এবাৰ বাঘ বাহাদুৰৰ। এতিয়াৰ মাণ্ডু, আগৰ আছিলে মাণ্ডৱগড়। সেই মাণ্ডৱগড় থকা এইটো হৈছে তেওঁলোকৰ মছজিদ। এইটোৰ ভিতৰতে তেওঁলোকৰ প্ৰাৰ্থনাৰ কাৰণে মছজিদৰ ব্যৱস্থা কৰি আহিছিল। পৰিৱেশটো দেখুৱালোঁ। বাঘ বাহাদুৰৰ যোৱাৰ কি গোল গোল খিৰিকীৰ যি ব্যৱস্থা, এইটো এটা শয়ন কক্ষ। আৰু এইখন এখন বাগিচা। আৰু এইটোৱে বাঘ বাহাদুৰৰ পেলেচ। এতিয়া আহি গ'লোঁ জাহাজ মহল। জাহাজ মহল দেখুৱাই আছোঁ। পানীটো শুকাই আছে জাহাজ এখনৰ নিচিনা দেখি, তো
এইটো হ'ল জাহাজ মহল সেইবিলাক বৰ্তুবিলাক এৰি গৈছে এইটো হ'ল জাহাজ মহলৰ যিটো পৰিৱেশ খুব ধুনীয়া লগা এখন পানীবিলাক শুকাই গৈছে পানীবিলাক থাকিলে গম পোৱা যাব এখন জাহাজৰ নিচিনাকৈ লাগে এইটো সন্মুখটোতো এই মহলটো এই পাৰ্টটো এখন জাহাজৰ নিচিনা লাগে এই সন্মুখৰ সেইফালে পানী আছে পানী শুকাই গ'ল এতিয়া সেই পানীত থাকিলে এই শুকান দেখি আছে আপোনালোকে ইয়াত থাকিলে সেইখন এখন জাহাজৰ নিচিনা লাগে সেইকাৰণে এই মহলটোৰ নাম হ'ল জাহাজ মহল আৰু এইটো হ'ল মিউজিয়াম এইটো হ'ল মিউজিয়াম চাই আকৌ দেখুৱাই আছোঁ জাহাজ মহল পানীৰ কথা দেখালোঁ পানী আছে বুলি এই জাহাজ মহলৰ ওপৰতো খুব ধুনীয়াকৈ বাগিচাখন খুব ধুনীয়াকৈ সুন্দৰকৈ সজাই ৰাখিছে চাবলৈ পৰিৱেশটো খুব ভাল লগা হৈ আছে খুব এটা ধুনীয়া পৰিৱেশত এইটো হ'ল জাহাজ মহল কথাটো এনেকুৱা ধৰণৰ আগৰ সন্মুখৰটোতো কাপোৰ টেংক বুলি কয় সিফালে যিটো টেংক আছে আৰু এইফালৰ পৰা এনেকৈ দেখুৱাই পেলাই এইফালৰ এটা ৱাটাৰ টেংক আছে এই দুটা ৱাটাৰ টেংক এইটো কয় মুৰ্জা টেংক আৰু সেইটো কল কাপোৰ টেংক এই দুইটা টেংকৰ মাজত এইফালে এটা ডাঙৰ সৰোবৰ পানীৰ আৰু সিফালে এটা সৰোবৰ এই দুইটা সৰোবৰৰ মাজত যিটো মহল আছিলে সেইকাৰণে এই মহলটোৰ নাম জাহাজ মহল বুলি কোৱা যায় সেই জাহাজ মহলতে বৰ্তমান উঠি আছোঁ খুব ধুনীয়া বতাহ মাৰি আছে চাৰিওফালৰ পৰিৱেশটো খুব ভাল লগা কেতিয়াবা আহিলে আপোনালোকে মাধৱগড় এতিয়াৰ মাণ্ডু ইয়াতে এই মহল ভাগ আছে চাব পাৰিব খুব এটা ভাল লগা দৃশ্য খুব এতিয়া আহিলোঁ জাহাজ মহলৰ ওপৰৰ পাৰ্টটো জাহাজ মহলৰ ওপৰৰ পাৰ্টৰ পৰা তলৰ গাৰ্ডেনখন দেখুৱাই আছোঁ জাহাজ মহলৰ ওপৰৰ পাৰ্ট আৰু তলৰ গাৰ্ডেন এইটো জাহাজ মহলৰ ওপৰৰ পৰা তলৰ গাৰ্ডেনখন দেখুৱাই আছোঁ সন্মুখ ভাগটোত এইটো সন্মুখ চাদৰ ওপৰত এইটো হ'ল বেক পাৰ্ট দুফালে দুটা সৰোবৰ তাৰ মাজতেই সেই মহলটো সেইকাৰণে ইয়াত জাহাজ মহল কোৱা যায় মহলৰ ভিতৰতে এটা আকৌ ইয়াতো এটা চুইমিং পুল এই মহলৰ ওপৰত এটা চুইমিং পুল দেখুৱাই আছোঁ পানী অহাৰ যিবিলাক ৰাস্তা সেইটো আৰু এবাৰ দেখাব বিচাৰিছোঁ এই স্লেবখনত গোট খাইছে ছাদখনত এই ছাদখনৰ পানীবিলাক এই ড্ৰেইন ছিষ্টেমেৰে এনেকৈ দি ড্ৰেইন ছিষ্টেমেৰে এই ড্ৰেইন ছিষ্টেম দেখিছেনে ইয়াৰ পৰা এনেকৈ এই গোট খুৱাই এইটো এটা ড্ৰেইন আহি আছে এনেকৈ পানী আৰু এই ড্ৰেইন ছিষ্টেমে এনেকৈ দি এই ৰাস্তাটো দি এনেকৈ দি আহি এইফালেদি আহি এনেকৈ তললৈ যায় এই তললৈ গৈছে তলৰ পৰা এইটো পাৰ হৈ এইফালেদি দেখিছেনে এইটো এতিয়া পাক খায় পানীয়ে পাক চক্ৰৰ মাজে মাজে এই পাক চক্ৰৰ মাজে মাজে পানীটো ঘূৰি ঘূৰি এইফালেদি এই চুইমিং পুলটোলৈ পানীটো পৰেগৈ গৈ পেলাই ইয়াত গা ধুবলৈ ব্যৱস্থা থাকে আৰু এইটো পাক চক্ৰৰ মাজে যিটো এক্সেছ পানী হৈ যায় বেছি হৈ যায় বা বেয়া পানী আহি যায় সেই বেয়া পানীটো এইফালেদি বাহিৰলৈ উলিয়াই পঠিয়াই দিয়ে এই পৰিৱেশটো দেখুৱাই আছোঁ আৰু কি ধুনীয়াকৈ তেনেকৈ কৰে যিটো এক্সেছ বেয়া পানীটো দুভাগ এনেকৈ পঠিয়াই দিয়ে পৰিৱেশটো আৰু এইটো হ'ল সেইটো চুইমিং পুল সেই ওপৰত বহুতখিনি ধ্বংসাৱশেষ বাকী আছে ভাগি গৈছে চব ধোঁৱা উঠি আছে সেই জেগাডোখৰ পৰা এই পৰিৱেশ দেখুৱালে বা চাওক ইয়াতো আৰু এটা চুইমিং পুল সেইটো তলত সেইটো তলত সেই বৰষুণৰ পানীবিলাক সেই পাইপেৰে ড্ৰেইনেজ ছিষ্টেমে তললৈ গৈ থাকে আৰু তলত গৈ এইটা হেৰিটোলৈ গুচি যায় ওপৰটো ক'তনো দেখাম ক'তনো নেদেখাম তেনেকুৱা লাগিছে কিন্তু খুব ধুনীয়া শৈলীত যিটো টেকনিকত বনাইছে দেখিব কথা আছে ৰাস্তাটো আমি তললৈ নামি গৈ তলৰ পাৰ্টলৈ আমি যাবগৈ পাৰোঁ এনেকৈ নামি পেলাই পাইছিলোঁ তাৰপিছত আপুনি ওপৰৰ পৰা এনেকৈ তললৈ নামি পেলাই আকৌ এনেকৈ দি গৈ এনেকৈ দি গৈ তললৈ গৈ সেই পুখুৰীটো নালাগে তলেদি আকৌ ছাইডত ঘূৰি যাব পাৰে আছে চুইমিং পুলৰ জেগাটোত এনেকৈ ওলাই যায় পেলাই এই পৰিৱেশটো দেখুৱাইছে এতিয়া একেবাৰে পুখুৰীৰ ওচৰত আহি যোৱা নিচিনা হ'ল আৰু এইফালেও তলৰ জেগাটো তলৰ পৰা অহা যোৱা কৰা ৰাস্তা ব্যৱস্থা কি আছিল তলৰ পাৰ্টটো সেইটো দেখুৱাই আছে সেইটো চাওক পৰা জাহাজ মহল আকৌ জাহাজ মহল এই দূৰৰ পৰা জাহাজ মহলটো দেখুৱাই আছোঁ দূৰলৈকে
এইটো আকৌ জাহাজ মহলৰ লগতে এটা মহল আছে হিন্দুলা মহল। হিন্দুলা মহলটো অকণমান দেখুৱাই দিলোঁ আপোনালোকক। ইয়াৰ লগতে হিন্দুলা মহল এইটো চাওক। ইয়াতেই আজিৰ তাৰিখত আজিকালি লাইট এণ্ড চাউণ্ডটো দেখুৱাই গধূলি গধূলি। ইয়াত আপোনালোকে চাওঁ বুলি ক'লে লাইট এণ্ড চাউণ্ড ইয়াত চাব পাৰিব। আৰু এইটো টিকেট 180 টকা, 180 টকা পাৰ পাৰ্চন। এজন ব্যক্তিয়ে 180 টকাকৈ টিকেট ল'ব আৰু সেই টিকেট কৰি আপুনি হিন্দুলা মহলত সন্ধিয়া হোৱা লাইট এণ্ড চাউণ্ড আপুনি চাব পাৰিব। আৰু লাইট এণ্ড চাউণ্ড আহিলে এইকাৰণে চাবলৈ কথাষাৰ কৈছোঁ আপোনালোকক যে ইয়াতে ইয়াৰ পিছত মাণ্ডু চহৰৰ ওপৰত ইনফৰ্মেশ্যনখিনি খুব সুন্দৰকৈ পাব। গতিকে সেইকাৰণে এবাৰ যদি চাই যায় আপোনালোকৰ কাৰণে ভাল। এইটো হ'ল হিন্দুলা মহল। হিন্দুলা মহল তেনে ওচৰতে আছে। কথা ক'বলগীয়া থাকিলে কৈছোঁ কথাটো যে এইটো জলমহল। জাহাজমহলৰ সন্মুখতে এইটো এটা যে দেখিছে, এইটো কি হ'ব পাৰে বাৰু ভাবকচোন। এইটো হৈছে ফিল্টাৰ ইউনিট। সেইফালৰ পৰা পানী এনেকৈ দিয়া আহি মাজৰ পাৰ্টটো দেখিছেনে? এই পাৰ্টটো মই অকণ জুম কৰি দিছোঁ চাওক। এই যিটো মাজৰ পাৰ্ট, এই মাজৰ দেখিছে এইখিনি পাৰ্টটো, সেই পাৰ্টটোৱেদি পানীটো আহি এই ঘাটবিলাকত পৰে। ইয়াতে কয়লা বালি শিল এনেকৈ চব দিয়াৰ পিছত এই পানীটো এনেকৈ দি গৈ এই মাজৰ পাৰ্টটোত এই জেগাটোত গোট খায়, ফিল্টাৰ হয়। আৰু তলে তলে কুঁৱা, এইটো কিন্তু কুঁৱাটো বাউৰি বুলিহে কৈছে তেওঁলোকে। সেই তাৰ পৰা আহি পানীটো এনেকৈ দি এনেকৈ তলে তলে আণ্ডাৰগ্ৰাউণ্ড তলে তলে হ'ল জাহাজ মহলৰ ফাইনেল কুঁৱা, পানী খোৱাৰ যিটো কুঁৱা। ইয়াত আহি পানীটো পৰেহি আৰু এইটো এটা ফিল্টাৰ পানী। এই পানীটোকে ইয়াত থকা সকলোৱে একে মিলি পেলাই খায়। আৰু ইয়াৰ পৰা এনেকৈ দি হুক আছে, হুকেদি বাল্টি লগাই বা কিবা লগাই ওপৰলৈ উঠাই পেলাই পানীটো তেওঁলোকে খোৱাৰ কামত ব্যৱহাৰ কৰে। বাকী গা পা ধোৱাৰ কাৰণে ভিতৰে চুইমিং পুল তেওঁলোকে বনাই ৰাখিছে, কিন্তু এইটো খোৱাৰ কাৰণে ব্যৱহাৰ কৰে। এই খোৱাৰ কাৰণে ব্যৱহাৰ কৰা এইটো দেখুৱাই দিছোঁ। লৈ গৈ থাকে, কেৰি কৰি লৈ থাকে, খোৱাটো কৰে। তো এয়াই আছিল জাহাজ মহলৰ ক'বলগীয়া কথাকেইটা ক'লোঁ, জাহাজ মহলৰ বিষয়ে দেখুৱালোঁ। আৰু মই ভাবোঁ নিশ্চয় ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। চাই ভাল পালে লাইক কৰি কমেণ্ট কৰিলে খুব এটা আমাৰ ভাল লাগিব। আৰু যদি পাৰে শ্বেয়াৰো এটা কৰি দিব যদিহে ভাল পায়। আৰু কেনেকৈ বনাব জানিছোঁ বা নাজানিছোঁ সেইখিনিও জনা নাই। যদি কিবা থাকে পৰামৰ্শ এটা দিব, তেতিয়া আমাৰ খুব ভাল লাগিব।